বন্ধু বান্ধৱীলৈকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা আৰু মই কাতি বিহুৰ তুলসী তলত প্ৰাৰ্থনা কৰিছোঁ, প্ৰসাদ বন্তি আৰু লগতে তামোল পাণ লৈ। কেনেকুৱা পালে চাই থাকিবচোন, লগতে জনাব কেনেকুৱা পাইছে। এয়া আমাৰ পদূলিমুখত দুগছি বন্তি জ্বলাইছোঁ। সৰু সৰু বিশেষকৈ যিহেতু প্ৰত্যেকৰে ঘৰত আজিৰ দিনটোত জ্বলাইছে, সেইকাৰণে আপোনালোককো অকণমান দেখাই দিছোঁ। দেখিবই নোৱাৰে। এয়া হৈছে আমাৰ দুৱাৰমুখ, আৰু এইপিনে আপোনাৰ গোহালি ঘৰ। গোহালি ঘৰৰ ভিতৰত জ্বলোৱা নাই, বাহিৰতে জ্বলাই দিছোঁ। সেয়া মা আৰু দেউতা। ময়ো অকণমান ওলাই দিছোঁ আপোনালোকৰ মাজলৈ। এয়া আমাৰ পাকঘৰ। পাকঘৰৰ উধানতো লগাব লাগে চাকি, সেয়া উধানতো লগাই দিছোঁ। এয়া আমাৰ পাকঘৰটোৰ লগতে এনেকৈ চৰু কেৰাহীবোৰ জাপি থোৱা হৈছে, কাঁহী বাতিবোৰ তেনেকৈয়ে জাপি থোৱা হৈছে, যিহেতু আমাৰ গাঁৱৰ দুখীয়া মানুহৰে পাকঘৰ। খাই আছোঁ, বুট লৈ পিনি খাই আছোঁ তেনেকৈ। ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই ভাল পালে আপোনাক লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ গাঁৱৰ অকণমানি সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিছে কাতি বিহু খাবলৈ। বিশেষকৈ তাহাঁতৰ যি ফূৰ্তি, কিনো বুট কেইটামান ল'ব আৰু যাব, এয়াই ফূৰ্তি। এয়া দেউতা। এয়া দেখুৱাই গৈছোঁ অকণমানি ছোৱালীবোৰ এনেকৈ। খুব ভাল লাগে তাহাঁতি আহিলে। কাতি বিহুৰ ভিডিঅ'টি ইয়াতে সামৰণি কৰিব খুজিছোঁ। বন্ধু বান্ধৱীসকল, যদি ভাল লাগে এই ভিডিঅ'টো কমেণ্টছ কৰি জনাব কেনে পালে, আৰু লগতে লাইক কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।